হেল্ল' এভৰিৱান, মোৰ বাইট ফিচাৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন এটা বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। দুটা স্বাভাৱিক সংখ্যাৰ মাজত কেইটা সংখ্যা এটা থাকিব পাৰে তাক আমি নিৰ্ণয় কেনেদৰে কৰিব পাৰোঁ, এটা শ্বৰ্ট ট্ৰিক্সৰ সহায়ত তাক নিৰ্ণয় কৰিব পাৰি, সেই বিষয়টো লৈ আজি মই আহিছোঁ। কুৱেশ্যন এটা দিয়া হৈছে, 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তাক আমি কেনেকৈ জানিম। এতিয়া ইয়াৰ একদম শ্বৰ্ট ট্ৰিক্স এটাত আমি জানিব পাৰোঁ 18 স্কোৱাৰ 19 স্কোৱাৰ 18 স্কোৱাৰ 19 স্কোৱাৰ মাজত আমাৰ কেইটা স্বাভাৱিক সংখ্যা আছে। ইয়াৰ শ্বৰ্ট ট্ৰিক্সটো হ'ল, এইফালে 18 স্কোৱাৰ বুলি কওঁতে আমি 18টো ল'লোঁ, আৰু এইফালে কি কৰিম আমি 19 স্কোৱাৰ বুলি কওঁতে আমি এই 19 ল'ম। এই সংখ্যা দুটা প্লাছ কৰিব লাগে। প্ৰথমতে এই সংখ্যা দুটা প্ৰথম যোগ কৰিব লাগে। 18 আৰু 19 দুটা যোগ কৰি দিলোঁ। আমি যোগ কৰিলে কিমান পাম? 9 8 কিমান হ'ব? 17 হ'ব। কৰিলে 1 1 আৰু 1 একে একে 2, উকলা 1 সৈতে কিমান হ'ব? আমাৰ 3 হ'ব। 30 কিমান হ'ব? 7 হ'ব। আমি চালোঁ যে 18 আৰু 19, 18 স্কোৱাৰ 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে বুলি ক'লে আমি কি কৰিম? 18 আৰু 19 দুইটা সংখ্যা আমি কি কৰিম? ইয়াত যোগ কৰিম। যোগ কৰিলে পালোঁ 37 পালোঁ। এতিয়া এই 37ৰ পৰা কি কৰিব লাগিব? আমি 1 এটা মাইনাছ কৰিব লাগিব। 37ৰ পৰা 1 এটা মাইনাছ কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব। 7ৰ 1 গ'লে কিমান থাকিলে? 6 থাকিলে, আৰু 3টো নামি আহিলে 36। এইটোৱে হ'ল ৰাইট এনচাৰ। আমি এই শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আমি এই অংককেইটা আমি এনেকৈ কৰিব পাৰোঁ। 18 আৰু 19ৰ মাজত কেইটা, 18 স্কোৱাৰ আৰু 19 স্কোৱাৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে বুলি ক'লে আমি দুইটা সংখ্যা আমি যোগ কৰি পিনে তাৰ পৰা 1 এটা যদি আমি বিয়োগ কৰি দিয়া হয়, তেতিয়াহ'লে আমি তাৰ উত্তৰটো পাই যাম। এইটো হ'ল এটা শ্বৰ্ট ট্ৰিক্স, আৰু দীঘলীয়া নিয়ম এটাও আছে ইয়াৰ, কিন্তু এইটো হ'ল আটাইতকৈ শ্বৰ্ট ট্ৰিক্স।